মাৰ জলদি মাৰ লুটিলো ঘৰটো লুটিলো মাৰ এই মূল্য এবার মানে উপর পা মারছি হেডশট দিছি মোবাইল গরম হয়ে গেছে একলা দে আর itu dun be mana bener buat pasai oh be men udah শাক পেমেন্ট বুলি কৈছা বে হা মই পেমেন্ট নেকি আমার কাছে দিয়ে ভাড়া তো পেমেন্ট বিলি বুঝা আলো একবার কি বলে চলছে এ পাবজি খেলে আসলি কি পাবজি কাম নানি কিন্তু এ ভাই একবার খেলে চা না পাবজি এলা আমার যে চিলি থাকা মানুষ কত পাবজি খেলাম আমাক পয়সা লাগে তোমার খুদা পয়সা লাগে গম পাইছে না কালি আছে বন্ধন এ ভাই তুই লোক নুদে কাক খুদিব কৈছা পাঁচটা দি 300 টাকা এ তোর আগুরে পা 500 টাকা তা দিয়াই না আজিকালি বন্ধন লৈ পেলাই এবাৰ আগুৰে আজিৰে গোটাখিনি উঠাই দিম তোক এই না তোক দিবে নৰা তোক দিয়াত চালা মই কোনা খৰাক দি চালা তোক দিয়াত কি হ'ব তেনেহ'লে ক'ত মই মাথা মাৰো কালি আছে বন্ধন পইচা লাগে তই মাথা মাৰ বেলেগ মই নেদাও তেনেহ'লে যা বেলেগ যাই ভাত কোনা খৰাক যাই ভাত তেনেহ'লে যাওঁ আৰু যদি নৰা আৰু কি ক'ম আৰু ভাই যা এই দে যাওঁ দে আৰু 300 টাকা লাগে মানুহ আগুৰে পা 500 টাকা আজিকালি দিয়া নাই কি বাসা ই তাক 300 লাগে আগুৰে দিয়া নাই 500 টাকা মই দাদা নিদিনে পইচা দিতাক মই 500 টাকা এ নহয় ভাই তোৰ কথা বেলেগ তাক কিৰি বন্ধন লৈ মাৰি পেলছি দামী দামী মোবাইল লাগে তাক কি ক'ৰ পৰা কেনেকে যোগাৰ কৰি দিব কৈছোঁ সেইকাৰণে ঘূৰি ফুৰি আৰু আমাক আমি লগ বিলি তাক দিলো এই জনামত তাক পইচাই নাপা 500 টকাটো পা আগৰে এই জনামৰে দিয়া নাই সেই 500 টকাটো আৰু তাক পইচা দিম এতিয়া নেদাও তাক আমি তেন যা যে মোবাইল চাৰ্জো নাই ও রাখি যা এই দেখাই আছো রে মই কি যেতে লেডিসৰ কাপোৰ আছে সৰু কাপোৰ আছে এনে লংপেন মানে ভাল লংপেন আছে নেকি ভাল লংপেন নাই নাই লম্পেন নাই সকল লেডিছে লেডিছ ৰে নেকি লেডিছে আজিতো প্ৰথম দেখিছো আজি প্ৰথম আছে নেকি প্ৰথমে ৰে মই মোৰ ঘৰ বহুত দূৰত বেপাৰ ভাল নহয় কাৰণে আজি আফলে আহিলো নতুন গাঁৱত আৰু বেপাৰটো কৈছে বন্ধন পইচা লৈ কৈছে নে নিজে পইচা আছে বন্ধন লৈ কৈছো দে কিবা কৰি চলি আছো আৰু তাকে তে বন্ধন লৈ পেলাই বহুত জ্বালা মোৰো মানে কৈছে টেনচন এটা কাপোৰ এনে কি চাওঁ দিছো আছো কাপোৰ আছে ফ্ৰক চুইজাৰ আছে মেক্সি আছে খাব পাৰে এনে আপাচলি নাই আৰু আপা চলি না চব লেডিছ এনে মোৰ কইনাটো পিন্ধিব আৰু কাপোৰ আছে নেকি আছে ইয়াতে মেক্সি আছে ফ্ৰক চুইজাৰ আছে ইয়াতে চাৰ্ট কৰিব লাগে আৰু আছে ভাল লাগব নে এইটো বঢ়িয়া লাগব মোৰ ছোৱালীটো বেছি হেৰি নহয় বেছি গা নাই কি নহ'ব এইটো বঢ়িয়া হ'ব কৰিব ল'ব পাৰি কিমান দাম কৈছে এইটো এনে টকা দাম 500 টকা আৰু কিয় কম কৰ আৰু কম নৰিম দে 500 টকাই কিয় কম 200 মান টকা দিব নেকি নৰিম কিমান দিব লাষ্টটো 300 টকা দিবি দে মোৰ ঘৰতে নমৰে ঘৰ এটা নাগত পইচাটো মই দি আছোঁ নাই সেনেকৈ নৰিম মই নতুন মানুহ এটা আজি ফাৰ্ষ্ট আছোঁ পইচাটো লৈ আহ হ'ব দে পইচাটো মই দি আছোঁ আপোনাক মই যাম আৰু আহিম কাপোৰটো নিম ডাইৰেক্ট পইচা কিমান টকা বুজি কেনে নাপাব নৰিম দে দাম কিমান 300 টকা দে 300 টকা দি নগদ পইচা দিবা এতিয়া কিমান দিলি মই ফিক্স 300 টকা ধৰি দিবা পাৰিম আৰু আপুনি এটা কাম কৰক মোৰ ঘৰত মানে 500 টকীয়া আছে থাকলি আপুনি এতিয়া 200 টকা এটা মোক দিয়ক মই আপোনাক দি আছোঁ কালি 500 টকা দিছোঁ আপুনি 200 টকা এটা দিয়ক 500 টকা আপোনাৰ আকৌ ঘৰ বা ক'ত সেইটোৱে আৰু এই গাছডালে কাহে দি সেইটোৱে চাইডেদি যাওঁ সেইটোৱে হ'ল পটকৈ হ'ব আপুনি আৰু 200 টকা এটা দিয়ক আছে ঠিক আছে পটকৈ হ'ব কিন্তু মই দি আছোঁ মই বেছি টকা নাখোঁ অলপ সময় ৰখিম মই যাম আৰু হা ঠিক আছে মই অলপ বহি আছোঁ মই যাম আৰু বস্তু মই লওঁ সোনকালে আহোঁ মই যামতো হ'ব অঁ মোৰ বেপাৰ বঢ়িয়া কি মানুহ লগ পালোঁ এয়া ৰাতিপুৱাই পুৱা বাপৰে বাপ সেই এনেই বেপাৰ বাণিজ্য বঢ়িয়া তেৰিকা চলটো এতিয়াও নাহিলে বাপৰে বাপ চোৰেই নে ডকাই দিলে খান হয় দেৰি হৈছে হয় বেপাৰ নাই বাণিজ্য নাই একো নাই
নাই দেখা দেখি নাই চলিৰ কোৱাই বা গৈছি পৰে নে দোকানী হয় যাব লাগে হয় পইচা পাতি নাই হয় বন্ধন লৈ বেপাৰ কৰিছোঁ কৰো এতিয়া এই ল'ৰা এটাই পিন্ধি আছিল মোৰ তাতে কিবা এটা ধুনীয়াকৈ কিনি কিবা ফ্ৰক এটা দিছি এতিয়া মানুহটো খবৰেই নাই একো নাই পইচাও নাই আহিম বুলি কৈ পেলাই এতিয়া গোটাই গুচি গ'লে মানুহটো অলপ ক্ষীণকৈ মানে অলপ চাপৰকৈ চাপৰকে অঁ আচালোকে দিছে যা কি কয় সি মোৰ 500 টকা নিছি আজিকালি দিয়া না কি কয় আৰু আপুনি তাক হেৰি দিছে কাপোৰ দিছে আপুনি নাই ক'ত আহিব আৰু লৈ গুচি গৈছে আৰু নাই এই যাবা গাল মই তাক পাতিলে মোক ফোনটো যাব আকৌ আপোনাক নাপাম আৰে যাবি হা আজি অঁ বেপাৰীৰ চেপাও আনিলো কাপোৰো আনিলো 200 টকা এটা আনিলো আৰু কিবাকে 100 টকা এটা আনি সেৱা কৰিব আহিছি তই আহি আছে অঁ দাদা কি হ'ল কিবা অলপ পাৰে জিলা পুৰা মানুহ 50 টকাই আছে এতিয়া তোৰ কথা বেলেগ তো দামী গাড়ী লৈছে দে ধনী মানুহ চলি তই বেছিকে দি মানে আপোনাৰ এই বিয়া মানুহ শাৰী ভাবি পাব যাওঁ দেই লাগি না 50 টকা আছিল মই দিছোঁ যাব অঁ ঠিক আছে যাব লাগিব দেৰি হ'ব ৰসগোল্লা এখনো হেৰি কৰিলোঁ 150 টকা হ'ল 150 টকা হ'লে বেপাৰী হৈছে 200 টকা 350 টকাটো বেছি হ'ল আজিৰ কাৰণে হৈ যাব এতিয়া ঘৰতে যাওঁ ৰ'বা লাগে বন্ধন পইচাটো ঘৰতে যাওঁ মানুহ চানুহ সোনকালে যাওঁ Hello? কি কৰি আছা? আমাৰ একো নাই নহয়। এই বাহিৰৰ ফালে গৈছে চাইড চাব। আবাৰ আমাৰ এখন ডাঙৰ গাড়ী ল'ব নহয়। ঠিক আছে। হ'ব দিয়া।
হেৰি আছেনে বহুত গৰম লাগছি চলা আছিলো কাপোৰ আছে অঁ আৰু কালি বন্ধটো মানে গৈছো কামবিলাক মানে পইচা হোৱা নাই চাইডত গেলো এদিন মোৰ কথা কৈছো কালি বন্ধ পইচাটো দিম মই অলপ দোকানৰ পৰা আহিছো আৰু কাটি কিমান দিম ভাই এইবাৰতে মই কৈছো বন্ধন পালি পইচাটো দিম দে সদায় ফোন মাৰিম অ হেল্ল' অ দা মই তাৰমানে চাইডত আছো ৰ নাই ঠিকে পইচা সোমোৱা নাই বিল ধৰ জানে পইচা মই পালি দি দিম হা নহয় নহয় পইচাটো মই দিম দে কাৰণ মোৰ বিল পাছ হোৱা নাই জানে ঠিকে কামত মই চাইডতে আছো বৰ্তমান এতিয়া চাইড চাই আছো নাই নাই পইচা আহিলে মই দি দিম নাই টেনশ্যন ল'ব নালাগে অঁ নাই বুলি এনে হ'ব লাগে আৰু বেছি দিন নাই তাৰমানে কামতে মই কামটো লাগি আছো হ'ব দে হ'ব দে তেল আছে নে আপোনাৰ দিন পাওঁ আমি যাই কালি মন্দিৰ কাছে দেখা যেন লাগে দাদা মই ভুল নকৰো দাদা ভুল নকৰো বেয়া কাম কৰি পইচা কিয় নহয় দাদা কাৰণ মোৰ কাম কৰিব পাৰা নাই দাদা কাম কৰিব পাৰো দাদা কাম কৰি খাব লাগে পাৰো দাদা কাৰণ নহয় দাদা মোৰ কইনাদান বন্ধ লৈ পেলাই তাৰমানে গাড়ী লৈছি হেৰি গাড়ী লোৱা নাই দাদা ভুল হৈছে মোৰ মোবাইল লৈছি মোৰ টিভি লৈছি দাদা মোক কেনেকৈ বন্ধ নিদিয়ে দাদা সেইকাৰণে দাদা পোৱা নাপায় আজি বাৰু মই ভুল নকৰো ল'ব দিবা নালাগে নহয় নাই দাদা মই দাদা ভুল নকৰো দাদা ভুল কৰিছো দাদা মই নকৰো দাদা মই কাণত থৈছো দাদা আজি মানে নকৰা নে নকৰো দাদা নকৰো মই নকান থৈছো আজি বাৰু নকৰো মই ভুল দাদা কৰিম দাদা কৰিম বেমিলি কাম নকৰিবি কাম কৰি কেনে খাবি নকৰো দাদা মই নকৰো দাদা তেলটো ভৰাই লওঁ দে তেলৰ পইচাটো দি দিয়া নাই আগে তেলটো ভৰাই লওঁ আয় মোর কি হয় আয়ো বি মোর আজি কি দরকার নয় মই বিয়া পাতি আই বরবাদ গুচি গেল মই কৈছিলেই কন্যাকে কৈছিলো মই কলো নাই মই বন্ধন লৈ পেলাই মই ইৰিচকে ল'ম নুশুনিলে তাই মোৰ কথা তাই টিভি লৈছি তাই মোবাইল লৈছি
ফেচবুক কৰে হোৱাটছআপ কৰে মানুহে এনে নকৱে যে 100 গৰু মৰিলে বাঘৰো মৰণ ময়ো মানে মোৰো সেই গতি হৈছে আৰু কেনেকে যাম ঘৰত কেনেকে যাম এইটো আমাৰ দ্বিতীয় ভিডিঅ' যদি আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু এই ভিডিঅ'টোৰ দ্বাৰা আমি আপোনালোকক এটাই মেছেজ দিব বিচাৰিছোঁ যে এই ভিডিঅ'টোৰ দ্বাৰা মানুহে বন্ধন লৈ কিছুমান টকা অপব্যয় এনে খৰচ কৰি পেলায় যে যেনেকুৱা টিভি লৈ বা গাড়ী লৈ তেনেকুৱা খৰচ কৰি পেলায় তাৰমানে এই ভিডিঅ'টোৰ দ্বাৰা কিছুমান লাগতিয়াল কাম কৰি বন্ধন লৈ লাগতিয়াল কাম কৰিব লাগে কাম কৰিলে তেওঁৰ বিপদ নহয় যাতে সেই কামটোৰ দ্বাৰা তেওঁ চলি যাব পাৰে কিন্তু এনে অপব্যয় খৰচ কৰিলে পিছত মানুহজনৰ বিপদ হয় সেয়ে আমি আপোনালোকক এইটো মেছেজ দিব বিচাৰিছোঁ আৰু যদি আপোনালোকৰ আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ঘণ্টা বুটামটো দবাই দিব